ঘৰক পাইছে না লগ বা শ্বুটিঙত গৈছিলা নে পাইছোঁ সেইটো কেনেকুৱা প্ৰফেচনেলি পাইছোঁ যেনেকৈ চিন দিব লাগে তেনেকৈ দিছোঁ আৰু বেলেগ নাজানো আৰু কেনেকুৱা এতিয়া নিউজবিলাকতো আমি চবেই পায়ে আছোঁ চবৰে মন্তব্য কিছুমান চেঞ্জো হৈ গৈ আছে তুমি কি ক'ব বিচাৰা গোটেই যিটো আমি যেতিয়াৰ পৰা দেখিছোঁ মৰা দিনাখনৰ পৰা আজিলৈকে 1 মাহ হ'বই হ'ল আজি কেতিয়া আজি হ'ল 18 তাৰিখ চাগে ন কাইলৈ 1 মাহ হ'ব কি ক'বা গোটেই পৰিৱেশটো চাই বা গোটেই নিউজে হওক বা যিয়ে গোটেই চাই পেলাই তুমি কি ক'ব বিচাৰা আজি ইমান দিন হৈ গ'ল আমি ন্যায়ৰ বাবে ৰৈ আছোঁ কিন্তু আৰু আজি ইমান দিন হৈ গ'ল আচৰিত কথা এইটো লাগে যে প্ৰত্যেকজন মানুহৰে এটাই প্ৰশ্ন যে দাদাৰ লগত একচুৱেলি হৈছিল কি কাৰণ আমি এইটো কোনেও গম পোৱা নাই আচলতে হৈছিলে কি দাদাৰ লগত দাদাই যে আজি আমাৰ মাজত নাই এনেকৈ যে যেনেকৈ গৈছিলে তেনেকৈ উভতি আহিব নোৱাৰিলে তাৰ কাৰণটো কি মানে আমি এইটো জানিব বিচাৰিছোঁ ইনভেষ্টিগেশ্যনসমূহ চলি আছে এণ্ড আই এম ডেফিনেটলি চিয়'ৰ দাদাই ন্যায় পাবই আৰু যি ধৰণে হৈ আছে তদন্তবোৰ উইদাউট এনি যাতে ডাউটছ হৈ যাওক মই সেইটোৱে বিচাৰিছোঁ আৰু ভিডিঅ'জবোৰত যি আপুনি ক'লে ভিডিঅ'জবোৰ যেনেকৈ চাৰ্কুলেট হৈছে